নিশ্চয় আজি আমি এসটি হয় এসটি হৈ পেলাই আজি আমাৰ বহুত এসটিৰ কথা আৰু ৰিজাৰ্ভেশ্যন আছে আজি এসটি নামেহে আমাৰ এসটি আজি বহুত এসটিৰ পৰা যে আমি বহুত আদায় কৰিব লাগে এইবিলাকে আমি আদায় কৰিব পৰা নাই আৰু সেইটোৰ কাৰণে আমি এসটি আৰু আজি এই ছয়টা জনগোষ্ঠী যদি আজি এসটি বিচাৰি এসটি ৰিজাৰ্ভেশ্যনটো লোৱা হয় তেতিয়াহ'লে আমাৰ এসটি কোনো অৰ্থই নাথাকিব কাৰণ ইহঁতে নিজক উচ্চ বংশ বুলি ধৰি লোৱা হৈছে গতিকে এতিয়া আকৌ এসটি ডিমাণ্ড কৰিব সেইটোতো কোনোপতে আমি মানি লোৱা নহ'ব পলিটিক্যালি যদি আপোনাৰ লগত যদি চোৱা হয় আপোনাৰ হিমন্ত বিশ্ব শৰ্মা লিডিং কৰা আপোনাৰ বিজেপি ৰাজনীতিক দল কংগ্ৰেছৰ পৰা আদি কৰি বিশেষকৈ আপোনাৰ যিমানখিনি পলিটিক্যাল পাৰ্টি আছে অসমত তেখেতসকলে সাপোৰ্ট কৰিছে আপোনাৰ ছয়টা জনগোষ্ঠীক এসটি প্ৰদান কৰাৰ কাৰণে আৰু বিশেষকৈ এসটি সংগঠনৰ বাহিৰে বা এসটিৰ বাহিৰে আপোনাৰ যিমানখিনি অসমৰ সংগঠন আছে তেখেতসকলক এসটি হোৱাটো বিচাৰে এই সময়ত আপোনালোকৰ যিখিনি 14টা এটা আহি আছে আপোনাৰ এসটি আছে যুঁজাটো কেনেকৈ হ'ব পলিটিক্যালি আপোনালোকৰ এতিয়া সাপোৰ্ট নাই যদি ক'ব যাওঁ কাৰণ কি আপোনাৰ বিজেপি সাপোৰ্ট কৰিছে এসটি আৰু বিশেষকৈ কংগ্ৰেছো কৰিছে আৰু বিপিএফ ৰাজনীতিক দল তেখেতেও কৰিছে আপোনাৰ সৰু সৰু ৰাজনীতিক তেখেতসকলেও আপোনাৰ এসটিটো সাপোৰ্ট কৰিছে কেনেকৈ আপোনালোকে যুঁজ কৰিব লাগিব কথাটো হৈছে এতিয়া আগন্তুক বিধানসভা আহি আছে সেইটোলে আজি বিজেপি ৰাজনীতিক হিচাপত আজি কিছুমান অনা এসটিবিলাকক এসটিৰ কথা আজি প্ৰলম্বন দেখাই আছে কাৰণ আমি এসটি কোনো ভোটে এইটো এৰি দিয়া নহ'ব কাৰণ এসটি কথাটো ৰিজাৰ্ভেশ্যনটো বেলেগ সেইটো কাৰণে কোনো পলিটিক্যাল 5 বছৰৰ কোনো ৰজাই এই এসটিখন দিয়াটো অসম্ভৱ আৰু সেইটো হ'ব নোৱাৰে সেইটো ৰাজনীতিৰ ষড়যন্ত্ৰ আজি এই আমাৰ এসটিবিলাকৰ পৰা যদি 6টা জনগোষ্ঠীক এসটিয়ে যায় এসটি দিয়া হয় তেতিয়াহ'লে সেইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত ছাৰ ডাঙৰীয়া একেতৰ দায়ী হ'ব কিন্তু আৰু আমি সেইটো কোনোপতে আমি মানি লোৱা নহ'ব হ'লে আমি এই এসটি 6 জনগোষ্ঠীক এসটি দিয়া হ'লে আমি আমাৰ এসটিবিলাকক আমি ট্ৰেইন পথে হওক বা হাইৰতে হওক আমি জংগী আন্দোলন উঠাই তুলিম আমি জংগী আন্দোলন আপোনাৰ কৰিব